গাইজ গুড মৰ্নিং নমস্কাৰ আপোনালোক সকলোকে মোৰ এটি অন্য ভিডিঅ'লৈ আজি পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি বিশেষ এডোখৰ ঠাইৰ পৰা আপোনালোকক স্বাগতম জনাইছো ঠাইলৈ গৈ আছো আহোমৰ ৰাজধানী আছিলে আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙলৈ গৈ আছো বলকচোন আজি গৈ থাকো আমি হাবুংনো কেনেকুৱা হাবুঙলৈ গৈ আছো আপোনালোককো দেখুৱাম কেনেকুৱা পৰিৱেশ তাত কি কি নিয়ম নীতি হয় কি হয় তাত কি আছে সকলোখিনি দেখাম আৰু হাবুংনো কিয় বিখ্যাত তাকো দেখাই দিম অলপ আৰু এয়া চাওকচোন বগীবিল ব্ৰিজৰ ওপৰত আছো কিমান ধুনীয়া পৰিৱেশ একদম বতাহ দি আছে ধুনীয়া ধুনীয়া বতাহ দি আছে নদীৰ ওপৰত আছো আমি আহি কোলাজান পাই গলোহি কোলাজান তিনিআলি আমি এতিয়া কোলাজানৰ পৰা কি লেফট সাইডে যাম ন লেফটত যাম আমি এয়া ট্ৰেভেলাৰ খনৰ পাছে পাছে কি কোল্ড ড্ৰিংকস খাবা এয়া দোকান কি খাইছ নাৰিকল খাইছে কি খাইছ নাৰিকল চিপছ খাইছে ফুটি নাখালে ফুটি নাখাই বোলে আগফালে কি খাইছা আগফালে দদক ফুটি খাইছে আমাৰ স্প্ৰিং খাম আৰু দদক কি খাই দদক জুচ খাই লাল খাইছে নাৰিকল ভিতৰত সোমাই আছে এয়া নৰুৱা থান যায় এইফালে কোনফালে চিধা এইফালে হয় নেকি এয়া আমি গৈ আছো এতিয়া হাবুঙলৈ আচলতে জাগাডোখৰ চিনি নাপাওঁ যে সুধি সুধি যাব লগা হৈছে এয়া আমি আহি হাবুং পাই গলোহি এয়া হাবুঙৰ গেটখন এই গেটখনে দিয়ে সোমাই যাম এতিয়া আমি বলকচোন ভিতৰখন চাওঁগৈ আহা চাওঁ আৰু এখন হৈছে হাবুঙৰ ভিতৰত থকা মেইন থানখন ইয়াত এটা দাগ দিয়া মতা কুকুৰা আৰু অলপ ৰহিহাজ দৰকাৰ হয় যেহেতু যাৰ দিয়ে মানে ৰহিহাজ সেইসকলে লৈ যাব মৃতকত ৰহিহাজ দি তাত আধা ৰহিহাজ থৈ কেনে বাকীখিনি ঘূৰাই পঠায় আৰু কুকুৰাটো তাতে নিয়ম নীতি কৰি মাৰি মেলি বাহিৰলৈ পঠাই দিয়ে আৰু বাহিৰত আহি কেনে বনাই মেলি খাব পৰা ব্যৱস্থা আছে তাত এয়া মাহত বাহিৰলৈ ওলাই আহিলে ভিতৰত নিয়ম নীতি সকলোখিনি শেষ হ'ল যিহেতু মাহত ওলাই আহিলে বাহিৰলৈ এতিয়া আমি কুকুৰাটো বনাই মেলি খামগৈ ৰহিহাজৰ লগত
আৰু আমি আহিলোঁ ইয়াত চাকি জ্বলোৱা ঘৰলৈ আহিলোঁ। আমি ইয়াত চাকি বন্তি জ্বলাই সেৱা কৰি ল'লোঁ দুয়োজনে। মই কৰি লৈছোঁ প্ৰথমে, তাৰপিছত মানুহজনে কৰিব। চাওকচোন ইমান ধুনীয়া পৰিৱেশ, গোন্ধটো যে ইমান ধুনীয়া ওলাইছে, ধূপৰ গোন্ধ। এতিয়া মানুহজনে সেৱা কৰি ল'লে, তাৰপাছত আমি গৈ থাকিম। আৰু আমি পূজা চূজা কৰি আহি ইয়াতে ৰখিলোহি। মাহঁতে যিটো কুকুৰা এটা দিছিলে মৃতকত, সেইটোকে ইয়াতে এতিয়া বনাই খাব লাগিব। আৰু ৰহি সাজ বুলি কয় যে, ৰহি সাজ খাব লাগিব, ঘৰৰ পৰা লৈ অনা প্ৰসাদ হিচাপে খাম। আৰু তাৰপিছতে ইয়াত আহি খুব ভাল লাগিছে দেই আজি। একদম পিকনিক খোৱা দি খাই ইয়াতে চবে খাইছে। ইয়াতে চাওকচোন সকলোৱে তাত দিয়া কুকুৰা, হাঁহ দিছে, কিছুমানে সাজ দিছে, কিছুমানে ভাত পানীও বনাই খাইছে বাৰু। ইয়াতে প্ৰসাদ হিচাপে কুকুৰা তাতে পূজা চূজা কৰি মেলি মাৰি দিয়ে। তাৰপাছতে ইয়াতে সকলোৱে বনাই খাইছে, দেখিছেনে? ইয়াতো কিমান ধুনীয়াকৈ ইয়াতে পিকনিক খোৱাও হৈ যায় আৰু ইয়াত পূজা কৰাও হৈ যায়। আমাৰো এতিয়া যা যোগাৰ চলিছে আৰু ইয়াত আমাৰ খৰি চৰি কাটি হৈছেগে আৰু ন, জুই জ্বলাব হৈছে। এতিয়া মেচ নাই, মেচ বিচাৰি গৈছে মানুহবোৰ। বহুত মানুহ হৈছে আজি ইয়াত। আৰু এইখন হাবুংখন, এইটো আমাৰ কুকুৰাটো। কুকুৰাটো চাওঁ আকৌ, কুকুৰাটো কুকুৰা দেখাম এতিয়া, টকলাকে দেখাম ৰ। কুকুৰাটো হৈ যাব। ৰহি সাজ ৰেডি, বনাই মেলি ৰেডি। এতিয়া ভাগ বিতৰণ কৰি আছে, খাম আৰু। এয়া পুৰা হাবিৰ মাজত। এয়া হাৰিয়া খাইছ নে? কেনেকুৱা দাদা? খাব কেনেকুৱা? আমি খাই বৈ আজৰি হৈ গ'লো। এতিয়া আমি যাওঁগৈ, ঘৰলৈ যাওঁগৈ, যাবলৈ হ'ল। এতিয়া যাওঁ, ভাতটো খোৱা নাই আমি। ৰহি সাজ আৰু কুকুৰা মাংস খালোঁ। এতিয়া গৈ আমি মাইহাং ধাবাত ভাতটো খাম আৰু ঘৰলৈ গৈ থাকিম। উঠিলেই, দদহত উঠিলেই, মাহঁত উঠিলেই গাড়ীত। গৈ থাকোঁ আৰু ফটো মাৰো গৈছে, তাৰপিছত ঘৰলৈ গৈ থাকোঁ। এইপিনে চাওকচোন কিমান হাবি বননি, একদম বহুত ভাল লাগিলে। আপোনালোকো আহিব আৰু মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব।
হৈ গ'ল, আমি এতিয়া গৈ থাকোঁ। এই আমাৰ হাবুঙৰ পৰা আহি থাকোঁতে আমাৰ খুব ভোক লাগিলে। তাত আচলতে ভাত খোৱা নহ'ল যে, সেইকাৰণে ইয়াতে সোমাই দিলোঁ। ইয়াত আহি মাইহাং ধাবাতে সোমাই দিছোঁ আৰু ইয়াতে ভাতটো এতিয়া খাই লওঁ আমি। ভাত খাই আপোনালোকক আকৌ লগ পাম। ভাত খাই গৈ থাকিম আৰু ঘৰলৈ। তাৰপিছতে এইখন মাইহাং ধাবা। আগতে আহিছোঁ, ইয়াত কেইবাবাৰো আহিছোঁ। খানা বহুত ভাল দিয়ে ইয়াত, ঘৰুৱা খানা দিয়ে। আহা দদৰ লগত যাম বোলে। আৰু এই ধাবাখনৰ পৰিৱেশটো ইমান ধুনীয়া, আপোনালোকক একপাক দেখাই দিছোঁ, চাবচোন। ইয়াতে অলপ ভাত পানী খাই ইয়াতে ৰেষ্ট ল'বলৈও দিছে, ধুনীয়া জেগা। আৰু ইয়াত চাওকচোন, মাইহাঙৰ ইয়াত কাঁহৰ কাঁহী, বাতি, ঘটি, কেটলি সকলোখিনি ইয়াতে ইমান ধুনীয়াকৈ আছে। আমি খানালৈ ৱেইট কৰি আছোঁ। খানা অহা নাই এতিয়ালৈকে, আহিব এতিয়া আৰু ভোক লাগিছে। আমাৰ অৰ্ডাৰ আহি গ'ল। এইপিনে ভাত আহিলে, এইপিনে নেমু, পিঁয়াজ, জলকীয়া আহিছে, এইপিনে ফিছ কাৰী আহিছে, এইপিনে দাল আহিছে। অৰ্ডাৰ আহি গ'ল, আমি এতিয়া খাই লওঁ দেই। আমি খাই লওঁ, তাৰপিছত আপোনালোক আকৌ লগ পাই থাকিম। আৰু আমি ভাত খাই এটালো। ভাত খোৱাৰ পিছত ইমান ডাঙৰ বৰষুণ চাওকচোন। ইমানেই ডাঙৰ বৰষুণ দিছে, আমি এতিয়া ওলাই যাব পৰা নাই ইয়াৰ পৰা। ভাত খাই কিনে ইয়াতে ৰৈ দিব লগা হৈছে, ইমানেই ডাঙৰ বৰষুণ দিছে। ইমানেই ডাঙৰ বৰষুণ দিলে আমি এতিয়া ওলাই যাবই পৰা নাই, ইয়াতে ৰৈ থাকিব লগা হৈছে। চাওকচোন কিমান ডাঙৰ বতাহ বৰষুণ আহিছে, কেনেকৈ বাৰু ওলাই যাওঁ ইয়াৰ পৰা। অলপ ৰখি লওক, তাৰপিছত আমি ওলাই যাম ইয়াৰ পৰা ঘৰলৈ। ইয়াতে ৰৈ দিব লগা হৈছে আৰু অকণমান দেৰি। ঠিক আছে, চা বতৰটো কিমান বেয়া কৰিছিলে, কিয় কৰিছে? অলপ দেৰি ৰখিব লাগিব, তাৰপিছত যাব লাগিব। মোৰ মাইকৰ চাৰ্জ শেষ হৈ গ'ল, মোবাইলো অফ হ'ব চাগে এতিয়া। কাৰেণ্টো নাই ইয়াত, কাৰেণ্ট গ'ল। আমি এতিয়া ভাত পানী খাই ইয়াতে অলপ দেৰি বহিছোঁ আৰু অলপ দেৰি পাছত যাবগৈ লাগিব। বৰষুণ যাক এৰিলে, বৰষুণৰ কাৰণে ইয়াতে অলপ দেৰি বহি দিছোঁ। তাৰপিছত আমি গৈ থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। উপায় নাই, আমি এতিয়া তিতি যামগে আৰু এতিয়া ন, তিতিয়ে যাব লাগিব। তহঁতি গাড়ীত উঠি ল, তাৰপিছতহে মই উঠিম।